এভৰিৱান আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ ইভিনিং 4টা বাজিলে এতিয়া। তাৰপিছত এতিয়া 4টা বজাৰ পৰা ৰাতি শুৱালৈকে কি কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো সিদিনা মই এই গাঁওখনৰ এই ভিউটো দিছিলোঁ, কিন্তু আমাৰ গাঁৱৰ কেইজনমান দাদাই কৈছে যে গোটেই গাঁওখন মানে উঠালে হয়তো ভাল লাগিল হয় বুলি কৈছে। তো মই আকৌ কেতিয়াবা এই ভিউটো দিবলৈ চেষ্টা কৰিম গোটেই গাঁওখনৰ। তো এতিয়া মই গৈ আছোঁ টিউশ্যনত, ৰ'দৰ পোহৰো পৰি আছে। তো কি কৰোঁ সকলোবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। আহি সিহঁতৰ বাট পালোহি। তাৰপিছত এয়া আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, কি কৰোঁ সকলোবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো আহি বাট পালোৱে। তো আৰু মোৰ লগৰখিনিয়ে জানে মই সৰু ল'ৰা ছোৱালীক বহুত বেছি ভাল পাওঁ, সিহঁতৰ লগত টাইম স্পেণ্ড কৰি বহুত বেছি ভাল পাওঁ। গতিকে সেয়াই আৰু। থিংক ছেইড দ্য ৰবিন, ছেইড দ্য ৰবিন, ৰবিন ছেইড দ্য জয়, sitting in the garden, GARDEN, wings। বাপৰে বৰষুণ জাক দিয়াৰ পাছতে এতিয়া গাটো ঠাণ্ডা পৰিল। টিউশ্যনৰ পৰা ওলাই আহিলোঁ ৰ'ব। এতিয়া লগৰবোৰে ফুৰিবলৈ যাবলৈ অহাৰ কথা আছে, কিবা কৰে তাহাঁতক এটি ফোন কৰি লওঁ, তাৰপিছত মই আপোনালোকক লগ পাই আছোঁ। তো সিহঁতে আহি আছে, মোক অকণমান ইয়াত বহিব দিছে। ইয়াতে কালভাৰত বহি আছোঁ। তাৰপিছত সেয়া আহি আছে সিহঁত, সেয়া আহি আছে সিহঁতে। তো মই এনেকৈ ইয়াত বহি আছোঁ সিহঁত অহালৈকে। গৰু তো ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব। আজি কি কৰোঁ মই নিজে গম পোৱা নাই এতিয়ালৈকে। তো ভিডিঅ'টো চাই তো ফাইনেলি সিহঁতে আহিল। তো ইফালে বৰষুণো দিব, চাওকচোন বতৰটো কেনেকুৱাকৈ আহিছে। সিহঁতৰ লগত অকণমান ফুৰিব আহিছোঁ, তাৰপিছত ঘৰত যাম। যাই কিনে আকৌ কি কৰোঁ আপোনালোকক সকলোবোৰ দেখুৱাম। আৰু এঠাইত যাম বুলি ভাবিছোঁ ন, তাত যাবও পাৰোঁ, চাব। এয়া এইটো মন্দিৰ সিদিনা দেখিছে আপোনালোকে। তো এয়া এতিয়া আমি ফুচকা খাম। তো মই ফুৰি অহালৈকে মাৰ ফুচকা ৰেডি হৈয়ে আছে। তো এয়া ফুচকা। তো তাৰপিছত পিছফালে বেছি গুৰুত্ব নিদিব, যিহেতু ঘৰ বনাই আছে। এনেকুৱা অৱস্থা হ'বয়ে, যিসকলে ঘৰ বান্ধি আছে তেওঁলোকে গমেই পাব। তো এতিয়া আমি ফুচকা খাওঁ। আমি এটা খাওঁ, আপোনালোকে চাব, লোভ নকৰিব। হ'ব বোলে অলপ মই তেতলি পানী কমকৈ খাম আৰু ধেমালি কৰি থাকোঁ। তো ফুচকা খাই মেলি ল'লোঁ। এতিয়া ওচৰৰ গাঁও এখনৰ মানুহ এজনক লগ কৰিবলৈ যাম। তো ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে, কি কৰোঁ মানে গুড নাইট নিদিয়ালৈকে আৰু ভিডিঅ'টো চাই থাকিব দেই। সেইটো পুখুৰী, ডাঙৰ পুখুৰী। এটা হেৰি কেছটো এখন নাও, এই বানপানীত আমাৰ মানুহবোৰে লৈ যায় হা। সেই এখন নাও চাই মই যে কৈছিলোঁ উইণ্টাৰত নমাই দিওঁ, এতিয়া এনেকৈ বাহিৰতে আছে। কেতিয়াবা উৎপল উইণ্টাৰত আহিবি, এনেকুৱা দেখাই নাছিলে। ঠিক আছে, সেইদিনা দিনতে আহিম বাৰু। তাৰ পৰা আহিয়ে মই একেবাৰে চিকেন বনোৱাত লাগি গ'লোঁ। এতিয়া
চিকেনখিনি হোৱাৰ পিছত ভাতটো খাম, ভাত খাই আপোনালোকক লগ পাই আছোঁ। এতিয়ালৈ বাই বাই। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। এতিয়া ৰাতি 12টা বাজিল, 12টা বজাত ভিডিঅ'টো শেষ কৰিম। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো আজিলৈ বাই বাই, নেক্সট এটা ব্লগত আকৌ লগ পাম। গুড নাইট।